আজি আমাৰ CIT যি চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ষ্টেচু ইয়াতে আজি আমাৰ অনাবৰণ কৰা হৈছে। আমাৰ কাৰণে হেতু গৌৰৱৰ কথা যে কোকৰাঝাৰৰ আমাৰ চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক সন্মান জনাই আমাৰ ইনষ্টিটিউচনে ইয়াত এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে। আমি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা তেখেতসকলক সহায় কৰিছোঁ। গতিকে আহি থকা সময়ত CITত যিসকল ছাত্ৰ ছাত্ৰী আহিব লগতে তেখেতসকলৰ ফেকাল্টি আৰু ইয়াত ৰিচাৰ্চ কৰিবলৈ অহা স্কলাৰবিলাক বাহিৰৰ যিবিলাক বিভিন্ন সেমিনাৰ ৱৰ্কশ্বপ এইবিলাকত বাহিৰৰ পৰা আহে সবে ইয়াত দেখিবলৈ পাব। আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন বা মৃত্যু দিৱস ইয়াত উদযাপন কৰিব পাৰিব। মই CITক ধন্যবাদ জনোৱাৰ লগতে বডোফাৰ যিটো নীতি আৰু আদৰ্শ এইটো বিশ্বৰ বুকুত জীয়াই ৰখাত CITও এটা ডাঙৰ অৰিহণা যোগাইছে। ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।